Hello ৰাইজ কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদতো ময়ো ভালে আছো যিসকলে আগৰ ভিডিওটো চাইছে তেওঁলোকে গম পাইছে নিশ্চয় আকৌ এইটো ভিডিও মই দাদাৰ কাৰণে বনাইছো আগৰ ভিডিওটো দাদাহতে বৌহতৰ ঘৰলৈ গৈছিল আৰু এতিয়া বৌহতৰ ঘৰৰ পৰা মানুহ আহিছে দাদাহতৰ ঘৰলৈ যেহেতুকে আমাৰ অসমীয়া সমাজত লৰাটোৱে ছোৱালীজনী ঘৰ গলে আকৌ ছোৱালীজনী ঘৰৰ পৰা লৰাটোৰ ঘৰলৈ আহিবই লাগিব আৰু এয়া হৈছে বৰ্তাহতৰ সৰু দাদা ই মাংস বনাই আছে ইয়াকো চাগে দেখিছে আপোনালোকে আগৰ ভিডিওবিলাকত আৰু এয়া হৈছে ডাঙৰ বৌমাই তামোল কাটি আছে আৰু এয়া হৈছে দৰাৰ দেউতাক মানে মোৰ বৰ্তা আৰু আজি ইমান ধুনীয়া এটা দিনত ধুনীয়াকেতো খুৱাব লাগিব সকলোকে নে কি কৰে তো তাৰ কাৰণে ধুনীয়াকৈ এনেকে শাক-পাচলিবিলাক কাটি ৰাখি থৈছে ইয়াৰ মাজতে কিন্তু টপ সিক্ৰেট এটা আছে কাৰণ কি ভিডিও কিটা মোক পঠাইছে দাদাই কাৰণ ভিডিও কৰিবলৈ কাৰণে মই বৌহতৰ ঘৰতো যোৱা নাছিলো আৰু দাদাহতৰ ঘৰলৈ বুলি যোৱা নাছিলো ইফালে আকৌ কলেজতো ক্লাছসমূহ হৈয়ে আছে আৰু অকনমান ব্যস্তও আছিলো সেইবাবে ঘৰ যাব নোৱাৰিলো আৰু আজি পুৰা আলহী খুৱাই বুৱাই একদম শুশ্ৰূষা কৰি আছে আৰু এইফালে ধুনীয়াকে খাই আছে সকলোখিনি পিছে মই আকৌ নাজানো দেই নতুন আলহী দাদাহঁতৰ ঘৰত কেনেকুৱা পালে কাৰণ মই তাত উপস্থিত নাথাকিলো যে মোৰ বোধেৰে সকলোৱে ভালে পাইছে বুলি আশা কৰিছো Hai đi đeo con đoá. Ôi em đeo con mà. Em chi. Em জানি মাক জানি গপছত বাকি এই ভিডিওটো ব্লগ হিচাপে বুলি আপলোড কৰা নাই কিছুমান মোমেন্টবিলাক কেপচাৰ কৰি ৰখাটো মোৰে দায়িত্ব কাৰণ মই আছো ঘৰত ব্লগাৰ হিচাপে এগৰাকী সৰু মৰু খাও তলে বেয়া পাব নালাগে বাৰু হয় নিশ্চয় লগ পাম ভালে ভালে যাওক সকলো